কি সুন্দৰ মনোমোহা দৃশ্য চাওকচোন। আপোনালোকক আজি মই এনেকুৱা এটা পৰিৱেশত লৈ যাম। আপোনালোকে মোৰ এই ব্লগটো শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি গম পাব। মাজতে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। গুড আফটাৰনুন সকলোলৈকে। আজি যাবলৈ ওলাইছোঁ, অকণমান ওলাই যাবলৈ ওলাইছোঁ। আজি ছানডে, দিনটো কাম বন কৰি শেষ কৰিলোঁ। ভাবিলোঁ অকণমান ফুৰি আহোঁ আৰু ক'লৈনো যাওঁ আপোনালোকক দেখাম। এতিয়ালৈকে গম পোৱা নাই ক'ত যাম, গৈ পেলাই আপোনালোকক জনাই আছোঁ। পাই গ'লোহি, টিকেট লৈ ল'লোঁ। আজি ক'ত আহি পাই গ'লোঁ চাওকচোন। বহুত দিনৰ পৰা ভাবি আছিলোঁ ইয়াত আহিম বুলি, আৰু ফাইনেলি আজি আহি পাইছোঁ। আৰু ইয়াৰ ভিতৰতনো কি কি আছে চাবলৈ খুব মন যায়। আপোনালোককো দেখুৱাম, ময়ো চাম। আপোনালোকো আহক মোৰ লগতে। প্ৰথম আহিছোঁ কিন্তু মই কিমান দিন যোৰহাটৰ আগতেও আছিলোঁ, আজি ফাৰ্ষ্ট টাইম আহিছোঁ। কি সুন্দৰ মনোমোহা দৃশ্য চাওকচোন। দুয়োফালে শাৰী শাৰীকৈ গছবোৰ, আৰু তাৰ মাজেদি ৰাস্তাটো গৈছে, আৰু কাষতে সেয়া ব'টিং কৰিব পাৰিব। আৰু এইফালে সোমাই যাওঁচোন। এয়া চেণ্ডেল খুলি সোমাব লাগিব। ইয়াতে লিখাই আছে বাৰু। এইটো ছাইড আকৌ বেলেগ ফালে, মানে দুটা ৰাস্তা গৈছিলে যে, এইটো আনফালে। আৰু আহকচোন আপোনালোকেও, এইফালেনো কি আছে চাওঁ, ময়ো চাওঁ। নেদেখা বস্তু এটা চাবলৈ পালে মনটো বহুত বেছি ভাল লাগে। আৰু আহি থাকক, এতিয়া ময়ো গৈ থাকোঁ। এইবিধ হৈছে যুদ্ধ কৰোঁতে আহোম ৰজাসকলে ব্যৱহাৰ কৰা এবিধ অস্ত্ৰ। এইবিধক বৰটোপ বুলি জনা যায়। যেতিয়া শত্ৰুৰ লগত যুদ্ধ হয় তেতিয়া এই অস্ত্ৰবিধ ব্যৱহাৰ কৰে। ইয়াত এইবিধ আটোম টোকাৰিকৈ সজাই ৰাখিছে। আৰু সেইফালে বেলি ডুবু ডুবু। আৰু এতিয়া যিহেতু ঠাণ্ডাৰ সময় সোমাইছে, সেইবাবে সোনকালেই দিনবোৰ পাৰ হৈ যায়। আৰু আমাৰ সময়খিনি কেতিয়ানো পাৰ হৈ গ'ল গমেই নাপালোঁ। আৰু ইয়াৰ পৰা চাওকচোন, মূৰ্তিজনা কিমান ধুনীয়া লাগিছে ন? এয়া হৈছে সংগ্ৰহালয়, আৰু সংগ্ৰহালয়ৰ ভিতৰত কেমেৰা একেবাৰে এলাও নাই। আৰু ইয়াৰ ভিতৰত মোবাইল ফোনো চাইলেণ্ট কৰি ৰাখিব লাগে। সংগ্ৰহালয়ৰ ভিতৰৰ পৰা ওলাই আহিলোঁ, আৰু সময়বোৰ কেনি পাৰ হৈ গ'ল গমেই নাপালোঁ। এতিয়া গৈ থাকোঁ ঘৰলৈ বুলি, আন্ধাৰেই হৈ গ'ল। গধূলিৰ এই নিৰিবিলি সময়খিনি উপভোগ কৰি খুব বেছি ভাল লাগিল। আৰু এইফালে সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলিবৰ কাৰণে এটা ধুনীয়া ঠাই আছে। আৰু আপোনালোকেও আপোনালোকৰ ল'ৰা ছোৱালীক লৈ আহিব পাৰিব। ইয়াত এটা সুন্দৰ পৰিৱেশ দিয়া হৈছে। চাৰিওফালে লাইটৰ পোহৰে ৰঙীন কৰি তুলিছে। আৰু সেইফালে চাওকচোন, গছবিলাকতো লাইট লগাই দিয়া হৈছে। এইখিনি নতুনকৈ ডেক'ৰেশ্যন কৰি আছে, আৰু ধুনীয়া লাগিছে এইখিনিত। আমাৰ অসমীয়া জাপি আৰু কেনেকৈ বা সজায়, পিছত আহিলে দেখা পাম। এইফালে চাওক, পুখুৰীটোৰ পাৰে পাৰে গছবিলাকতো লাইট লগাই দিছে।
এইখিনিতে এটা ভিডিঅ' ক্লিপ লগাই দিছোঁ। এইটো টিকটৰ দামবিলাক আপোনালোকে চাব পাৰিব। এতিয়া কেঁচা চানা খাই ঘৰলৈ যাওঁ আৰু আপোনালোকক ঘৰত গৈ লগ পাম। কিনো কৰোঁ ঘৰত গৈ আপোনালোকক দেখুৱাই আছোঁ। অলপমান আহিয়ে ৰেষ্ট কৰিলোঁ আৰু এতিয়া ভাত বনাই আছোঁ। এইফালে এইয়া চাওক, পূৰা উতলি আছে, ধনিয়াও দি দিলোঁ। মাছ, কচু, বিলাহী আৰু সৰিয়হ শাক। এইয়া চাওক, সৰিয়হ শাক একদম পূৰা বইল। মই এনেকৈ বইল খাই ভাল পাওঁ শাকবিলাক। সিজিছে আৰু ভাতটো এতিয়ালৈকে বহোৱা নাই, ভাতটো শেষত বহাম। এয়াই আজিৰ ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকে মোৰ এই ব্লগটো চাই কেনে পালে তলত কমেণ্ট কৰি জনাব। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। অন্য এটা নতুন ব্লগৰ সৈতে আপোনালোকৰ মাজত আকৌ আহি আছোঁ, চাই থাকিব। শুভৰাত্ৰি।